Hi guys, welcome back to my channel Khunmoni Jan. মোৰ অন্য এটা ভিডিঅ'লে আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি আকৌ লৈ আহিছো আপোনালোকৰ বাবে নতুন ভিডিঅ' ভাবিছো চাই সকলোৱে ভাল পাব আজি ভিডিঅ'টো। আৰু আজি ভিডিঅ'টো লৈ আহিছো বিহু বুলি আমি আজি এপা মানে পিঠা বনোৱা ষ্টাৰ্ট কৰিছো। ভাবিছো আপোনালোকৰ সৈতেও শ্বেয়াৰ কৰো। পাপা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম বুলি ভাবিছো। আৰু ভিডিঅ'টো মানে চাই যদি ভাল লাগে কমেণ্ট কৰি ক'ব। আৰু বহুতে জানে বাৰু আজি পিঠাটো মানে আপোনালোকক কৈ দিওঁ কেটলি পিঠা বনাম। আৰু কেটলি পিঠা বনাবতো আপোনালোকে চাগে জানে বাৰু। আজি মানে আমি কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাওঁ। চবৰে মানে পদ্ধতিবোৰ বেলেগ বেলেগ হয় ন, গতিকে আপোনালোককো দেখুৱাই দিওঁ কেনেকৈ বনাওঁ। এইখিনি ৰাতিপুৱা তিয়াই থোৱা চাউলৰ গুড়া এতিয়া মায়ে বনাই আছে, আপোনালোকক ক'ব। ৰাতিপুৱা তিওৱা চাউল পিঠাগুড়ি খুন্দিলোঁ, খুন্দি পেলাই আজি এই টিপত পিঠা যে সেয়া বনাবলৈ লৈছোঁ। বহুত ভাল লাগিব। এক কি দিছে মায়ে? চেনি দিছোঁ। চেনি সোৱাদ অনুসৰি আৰু সোৱাদ অনুসৰি দিব লাগে। আৰু থাকিলে অকণমান বেকিং পাউডাৰ দি দিলে অলপ ফুলি যায়। আৰু এয়া কি দিছে মায়ে? এয়া নাৰিকল দিলোঁ, অকণমান বেকিং পাউডাৰ দিলোঁ, 1 চামুচ বেকিং পাউডাৰ দি ধুনীয়াকৈ এনেকৈ মিহলাই ল'লোঁ। তাৰপিছতে অলপ গাখীৰ দিলোঁ। কি গাখীৰ? কেঁচা গাখীৰ নে নাই? গৰু গাখীৰ দি অলপমান এনেকৈ মুঠি ল'লোঁ। এইটো মানে বেছি হেৰি কৰিব নালাগে ন, অকণ শুকান টাইপ হৈ থাকিব। এনেকৈ ভালকৈ মুঠি থাকিব লাগিব। আৰু মায়ে পূৰা মুঠি আছে, দেখিছে মায়ে? মুঠি লোৱাৰ পিছত এনেকৈ অলপমান লাৰু হৈছেনে এনেকৈ চাব লাগে। চাই পেলাই ধুনীয়াকৈ চালনীত চালি দিব লাগে। এইখিনি মানে ভাল তলত দি লৈছোঁ, দি পেলাই এনেকৈ চালনীয়ে চালি দিছোঁ। এনেকৈ চালি লোৱাৰ পিছত তাৰপিছত এনেকৈ চালনীয়ে চালি লৈ এনেকৈ লাহে লাহে চালি থাকিব লাগিব ন। তলতে কেনেকুৱা হৈছে চাওঁ মায়ে? এইখিনিয়ে পিঠা বনাব ন? এইখিনিৰ পৰা লাহে লাহে মায়ে দি আছে। এনেকৈ টিপটৰ সৰু টিপট হ'লে ভাল। আৰু এনেকৈ লৈ পেলাই আপোনাৰ গুড়িখিনি দি দিলোঁ, দি পেলাই এনেকৈ আপোনাৰ বান্ধি দিলোঁ। যিকোনো কাপোৰ হ'লে নহ'ব ন? পাতল কাপোৰ এখন হ'লে বেছি ভাল। আৰু কটনত এনেকৈ বান্ধি দিলোঁ। পানীখিনি প্ৰথমতে গৰম কৰি ল'ব লাগিব। উতলি আছে আৰু পানীখিনিত টিপটটো এইফালে খপটো চাগি মায়ে বন্ধ কৰি দিছে যাতে হাৱাটো ওলাব নোৱাৰে। পিঠাটো আপোনালোকক হ'লে দেখুৱাম। এইটো প্ৰথম পিঠা দিছোঁ। এইটো টিপটৰ মুখত দি পেলাই পিঠাটো বনাই হৈ গ'ল। এতিয়া লাহেকৈ এনেকৈ দি দিলে সেইটো হৈ গ'ল। এতিয়া পানীখিনি এনেকৈ উতলাই ল'ব লাগে। এয়া আমাৰ পিঠা ৰেডি। খাবলৈ বহুত টেষ্টি হয়। পিঠা খালোঁ, সঁচাই বহুত সোৱাদ হৈছিলে। গৰম গৰম পিঠা আৰু গৰম চাহ খাবলৈ সঁচাই বহুত টেষ্টি লাগে। আপোনালোকেও ভাল লাগে চাগে। আৰু মোৰ পিঠাটো বনোৱা চাই কেনেকুৱা পালে কমেণ্টৰ জৰিয়তে জনাব। আজিলৈ তেতিয়াহ'লে আহিছোঁ, বাই। সকলো ভালে থাকিব। আকৌ এবাৰ আপোনালোকক পিঠাখিনি দেখুৱাই দিম দেই। এইয়া আপোনালোকক দেখুৱাবলৈ এনেকৈ সজাই লৈছোঁ। কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব।